হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আচলতে লগৰ এজনে কালিয়ে নিমন্ত্ৰণ কৰিছিলে আমাৰ লগৰখিনিক। তো আপোনালোকো ব'লক মোৰ লগতে, কি কাৰণেনো নিমন্ত্ৰণ কৰিছে আপোনালোককো দেখাম। তো ভিডিঅ'টো মই এয়া বাইকৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, এতিয়া যাওক। অৱশ্যে এইখিনিতে দেখাব বিচাৰিছোঁ, অৱশ্যে যিজন লগৰ ল'ৰাই আজি আমাৰ লগৰখিনিক ঘৰলৈ নিমন্ত্ৰণ দিছিল, এইখন ফাৰ্মাচী তেখেতৰে হয়। আজি বন্ধ হৈ আছে। মই অলপ দোকানৰ সন্মুখতে ৰখি দিলোঁ, লগৰ কেইজনমানৰ অহাৰ কথা আছে। ফাইনেলি গম পালোঁ তেখেতসকল যদি গ'ল, ময়ো যাব ওলাইছোঁ। এইখনি গাঁও বুকুত আপোন, ইয়াতে দেখোঁ নতুন সপোন। কোনে জুবি চাই জুৰিত দাপোন, ফুলত পাতত সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। অৱশ্যে গাঁৱৰ মাজে মাজে আহি থকাৰ বাবে মনত এটা গান গুণগুণালে, অলপ গাবহে চেষ্টা কৰিলোঁ। তো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো আহক এতিয়া একদম লগৰটো ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া বৰ্তমান আহি পালোহি, আপোনালোকে দেখা পাইছে। অৱশ্যে মোৰ ফ্ৰেণ্ডকেইজনে আহি ইয়াত ইঞ্জিনিয়াৰ কাম কৰি আছে, মই জাষ্ট আহি পালোহি। অৱশ্যে মোৰ লগৰ ফ্ৰেণ্ডজনে এটা RCC বিল্ডিং বনাই আছিলে, এতিয়া এই 2 নম্বৰ শ্বটখন দি আছে। বৰ্তমান 25% কাম শেষ হৈছে, মই গৈ পাইছোঁগৈ। মোৰ থাকি আগত লগৰকেইজনে কিবা তললৈ চাই আছে। ময়ো আহি দেখিলোঁ ইয়াত কিবা খানা এৰেঞ্জ কৰি থকা হৈছে। মই অলপ আপোনালোকক দেখাব বিচাৰিলোঁ। এয়া চাওক, কাষতে লগৰজনৰ ৱাইফ এয়া তদাৰক কৰি আছে খানাৰ। তো যি কি নহওক, আজি অৱশ্যে আহিছিলোঁ, আপোনালোকে গমেই পালে লগৰ ল'ৰাটোৱে যে আমাৰ ফ্ৰেণ্ড নিমন্ত্ৰণ কৰিছিলে। অৱশ্যে আজি এই ঘৰৰ দ্বিতীয়খন ছাদ দি থকা হৈছে। অৱশ্যে ইয়াত চোৱা চিতাটো মানুহ বহুত দৰকাৰ হয়, যিসকলে ঘৰ বনাইছে তেখেতসকলে নিশ্চয় গম পাব। এয়া কাষত দেখিছে মোৰ লগৰজন, যিজনৰে ঘৰ বনাই আছে। তো লেবাৰো বহুত লাগিছে। আপোনাৰ বতৰটো আজি ভাল, এইখিনিতে আপোনালোকক দেখাব বিচাৰিছোঁ। কেনেকুৱা এতিয়া কাম কিমান আগবাঢ়িছে? কামটো আপোনাৰ 30% হৈছে। 30% হৈছে ন? অঁ, এনেই আপুনি আৰু কৰিছেনে এনেকুৱা ধৰণৰ? বহুত ন কৰ্ম এইটো ন? ইয়াত এতিয়া আপোনাৰ লেবাৰ কিমান লাগিছে আজি? লেবাৰ টোটেল 35 মান যাব। 35 মান ন? আৰু কিমান সময়ত লাগিব এতিয়া ঘৰতে এখন? তো এইটো ধৰক আপোনাৰ 4টাত হেণ্ডঅভাৰ কৰি দিব পাৰিম। 4টাত? অঁ, ঠিকে আছে বাৰু ভাল লাগিলে লগৰ ল'ৰাটো হেৰিটো বনাইছে। তাৰ হেৰিটো কৈ দিয়কচোন, আপোনাক যদি আকৌ যোগাযোগ কৰিব লগা হয়, তাৰমানে আপোনাক ক'ত লগ পোৱা যাব? আপোনাৰ ভাল নামটো কৈ দিয়ক। মহম্মদ দিলদাৰ হুছেইন। অঁ, মোৰ ভাল নামটো। অঁ, মোৰ এড্ৰেছটো হৈছে নগাঁও সদৰগাঁও। অঁ, আপোনাৰ শংকৰ কটকী পথ, হয়, নিয়াৰ নগাঁও নাৰ্ছিং হোম। হয়, মোৰ ফুল এড্ৰেছ। হয়, ফোন নাম্বাৰটো কৈ দিয়কচোন আপোনাৰ। 8486 অঁ, 410 490। ঠিক আছে। আপোনাক যদি আকৌ কোনোবাই যদি যোগাযোগ কৰে, এইটো নাম্বাৰত যোগাযোগ কৰিলেই হ'ল। আপোনালোকে ধুনীয়াকৈ চাই কৰি আপোনালোকে কেনেকুৱা ধৰণৰ লয় ন? বাৰু হ'ব, ঠিক আছে, ভাল লাগিলে বাৰু। আৰু লগৰখিনিৰ কাৰণে কিবা খোৱা বোৱা ব্যৱস্থা কৰিছেনে নাই? খোৱা বোৱা তেনেকুৱা একো নাই, আলে যি মিলাই এতিয়া পিছফালে জানো কি কৰিছে নাজানো। নাই তথাপি এতিয়া কিবা এটা হ'ব আৰু খোৱাক বুলি ক'লে তথাপি কিবা এটা ব্যৱস্থা কৰিছে আৰু হ'ব, মানে হাতখন ধুব পাৰিম। খালি ভালে ভালে কামখিনি হৈ যাওক আৰু দোৱা কৰিবা। অঁ, নিশ্চয় সুচাৰুৰূপে যে কামখিনি সাৱধান হয় তাৰে কামনা কৰিম। এয়া আপোনালোকে দেখিছে তলতো আপোনাৰ 2জন সদস্যক বহাই ৰখা হৈছে। অৱশ্যে আপোনালোকে যেতিয়া ঘৰ এটা বনায় ন, তো ইয়াত যিমানে লেবাৰ নালাগক নিজৰ মানুহ অলপ চোৱা চিতা কৰাটো বিশেষ দৰকাৰ। সেইকাৰণে ৰখাই থোৱা আছে। যিহেতু মেচিনত যেতিয়া শিলগুটি আৰু বালি মিলোৱা যায় ন, ইয়াত আপোনাৰ যিমান পৰিমাণৰ দিব লাগে হয়তো কেতিয়াবা কিছুমান লেবাৰে কি কয় কমকৈ দি থৈ দিয়ে। তো তাৰ কাৰণে আপোনাৰ চাই থাকিবৰ কাৰণে 2জন তলত ৰখাই দিয়া হৈছে। এইপিনে লগৰজনে কণ্ট্ৰেক্টৰৰ লগত কথা পাতি আছে কেনেকুৱাভাৱে কৰা হৈছে। অৱশ্যে ইয়াৰ আগতে মই কওঁ, ইয়াৰ প্ৰথমখন ছাদ যেতিয়া
দিয়া হৈছিলে। মই অৱশ্যে উপস্থিত থাকিব নোৱাৰিলোঁ, বিশেষ মোৰ কাম থকাৰ বাবে। তো জনামতে বৰষুণ দিছিলে এঘণ্টামানৰ কাৰণে, অলপ বহুত অসুবিধাত পৰিছিলে। তো ওচৰৰ মানুহে আহিও বহুত সহায় কৰিছিলে টিপাল চিপাল লৈ আহি, তো আমি জানিব পাৰিছিলোঁ। কিন্তু এইবাৰ দ্বিতীয়খন চাট দিওঁতে অৱশ্যে বতৰটো খুব ভাল। আমিও প্ৰাৰ্থনা কৰোঁ যাতে সুকলমে এই দ্বিতীয় চাটখন হৈ যায় কমপ্লিট। তো আপোনালোকে দেখা পাই আছে। তো লগৰখিনিও অলপ চোৱা চিতা কৰি আছে। ইয়াত দেখিছে আপোনালোকে হাইব্ৰিড মেচিন চলাই আছে। তো অৱশ্যে যিসকলে ঘৰ বনাইছে তেওঁলোকে হয়তো জানেই, আমিও জানিব পাৰিছোঁ এই ভীম চবত হাইব্ৰিডটো অলপ বেছিকৈ মাৰিব লাগে, তেতিয়া অৱশ্যে সুন্দৰভাৱে মিলি যায়। আমাৰ লগৰখিনিয়েও দিহা পৰামৰ্শ দি আছে, সকলোৱে চোৱা চিতা কৰি আছে। অৱশ্যে আমিও প্ৰাৰ্থনা কৰোঁ যাতে সুন্দৰভাৱে ভালভাৱে কামখিনি হৈ যায়। লগৰজনটো বহুত ব্যস্ত আজি। তো ফাইনেলি অলপ সময় ৰেষ্ট লৈছে। লগতে এই দাদাজনকো দেখালোঁ, তেওঁ কামত লাগি আছে। অলপ সময় লেবাৰখিনিও ৰেষ্ট লৈছে, অৱশ্যে কিবা খাবৰ কাৰণে এয়া আহিছে। লগতে দুপৰীয়া আহাৰৰ কাৰণে দুজনে ইতিমধ্যে খানা বনাই আছে। বৰ্তমান পোলাও দি থকা হৈছে, আমাৰ লগৰ এজনেই দি আছে লেবাৰখিনিক। তো আমিও খাবলৈ ল'লোঁ। এয়া মই মিল লৈছোঁ। ইয়াত পোলাও, চাহ আৰু মিঠাই খোৱালে। যি কি নহওক লগৰজনে ক'লে সন্ধিয়া সময়ত পাৰ্টি এটা দিব। তো ভিডিঅ'টো চাই থাকক আপোনালোকে, সন্ধিয়া কেনেকুৱা ধৰণৰ পাৰ্টি চলে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে নিশ্চয় গম পাব। ফাইনেলি আমি পোলাও আৰু চাহ খাই আমি ওলাই দিলোঁ। লগতে আপোনালোকক বাহিৰৰ পৰা বিল্ডিংটোৰ অলপ ভিউটো দেখাব বিচাৰিছোঁ। অৱশ্যে সম্পূৰ্ণ যেতিয়া হ'ব তেতিয়া হয়তো ভাল লাগিব। এতিয়া আপোনালোকক দেখালোঁ। এতিয়া আহোঁ আমাৰ আজিৰ সন্ধিয়াৰ আয়োজন। আপোনালোকক জনাইছিলোঁৱেই, আপোনালোকে সন্মুখত দেখিছেই এটা চিকেন। অৱশ্যে আমি সদায় আমি বেলেগত গৈ খাই থকা, আজি আমি নিজেই তৈয়াৰ কৰিম বুলি ভাবিছোঁ। সেয়েহে মই দেখিছেই, মোক এজন লগৰ ল'ৰাই ক'লে বোলে পেকেটখিনি, মছলাখিনি বিশেষকৈ মছলাখিনি একেলগে ঢালি ল'ব কৈছিলে। অৱশ্যে মোৰ লগত কেইবাজনো ফ্ৰেণ্ড আছে, তেওঁলোকক আপোনালোকে দেখা পাব। মই বৰ্তমান অলপ কামত ব্যস্ত। আজি তন্দুৰী চিকেন বনাম। আপোনালোকেও যদি এনেকুৱা ধৰণৰ তন্দুৰী চিকেন নিজে বনাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন। তো আমি এনেই টুকুৰা টুকুৰাকৈ আপুনি ধৰক আমি কৰিছোঁ, অঙঠাত দি খায়ো পাইছোঁ, কিন্তু এনেকৈ ডাইৰেক্ট এটা মুৰ্গী আনি পেলাই কৰা নাই। তো ফাইনেলি আজি কৰি চাওঁচোন। তো আপোনালোকেও চাওক কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ধৰণৰ টেষ্টি হয়, আপোনাক সবিশেষ জনাই আছোঁ। থচোন, কিয়নো খাই থাক এইবিলাক। কিবা এটা বস্তু আগ কৰি আনিব, ইহঁতে কেলা খাই থাকে আগত। হ'ব 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 কিবা এটা দি দিওঁ, তেলৰ পেকেট দি দিওঁ। ৰিজুৱে কিন্তু একো বনাব নাজানে দেই। আপোনালোকে ভাবিছে চাগে ৰিজুৱে বনাইছে বুলি। ৰিজুৱে বনাই মছলাখিনি সি উলিয়াইছে, তাৰ বাহিৰে আপোনাৰ একো কৰিব নোৱাৰে সি। আৰু এটা ৰাইজ, এটা মেইন কথা নহয়, মেইন কথাটো হ'ল মানে সম্পূৰ্ণ মেইন জুইটো মেইন বস্তু, খৰিটো মোৰ, চৌকাটো মোৰ দেই, অঙঠা নহয় আৰু এইটো মোৰেই। ৰাইজ দেখিছে ন, আপোনালোকে চাই থাকক যি ষ্টাইলত উলিয়াইছে সি, চব ময়ে বনাওঁ। আৰু কাম এনে কেনেকুৱা হ'ব সেইটো কোৱা। একদম মানে বনাইছে নহয়, ঠাণ্ডা দিনত এয়া বস্তু নহয় মানে। এইটো 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 যে গোল গোলকৈ যে কাটি ইয়াত সোমোৱাই দিম ভিতৰত, সোমোৱাই দিবা ন। পিঁয়াজটো সোমোৱাই দিম, তিয়হটো লাষ্টত দিম তাৰমানে। তিয়হ আৰু এনেকৈ বনাই দিয়ে, ধুনীয়া বনাই, মজা ন, মজা। তো ভাল লাগিব মুঠতে, একদম মজা লাগিব। এই দেশী ঘিটো ক'ত? সেইটো আন দেশী ঘি ক'ত? আনিছে। দেশী ঘি
আপোনালোকে দেখা পাইছেই একো ভালকৈ তৈয়াৰ হোৱাই নাই, কিন্তু আমাৰ লগৰখিনিৰ মাজত কামুৰা কামুৰি আৰম্ভ। অৱশ্যে এয়া ধেমালিহে। বৰ্তমান গোটেই মুৰ্গীটোত মছলাখিনি আমি যিখিনি মিলাইছিলোঁ সানি এয়া আমি জুইৰ ওপৰত দি দিছোঁ, কলপাত তলত, তাৰ ওপৰত আপোনাৰ মুৰ্গীটো। অৱশ্যে এনেকৈ দেখি সঁচাকৈ ভালো লাগিছে। অৱশ্যে আমাৰ লগৰখিনি ৰ'ব পৰা নাই, যিহেতু অঙঠা দিয়া হ'লে হয়তো বেছি ভাল লাগিল হয়, কিন্তু নাই, লগৰখিনি সোনকালে লাগে, তো অলপ জুই তলত দি দিয়া হৈছে, ওপৰত ইপিনে বইল এটাও দি দিয়া হৈছে। তো অলপ সময় পিছত আপোনালোকে দেখিব পাৰিছে সঁচাকৈ হৈ আছে, আৰু চাগে খন্তেক সময়ৰ পাছতেই আমি টেষ্ট কৰিব পাৰিম। ফাইনেলি আমি নমাই ল'লোঁ, নমাই লৈ লগৰ এজনে এতিয়া পিচ পিচ কৰিলে, লগতে মই অলপ চালাড তৈয়াৰ কৰি থৈছিলোঁ, তো চালাডখিনি মিলাই দিয়া হ'ল। তো এতিয়া আমি খাওঁ। আপোনালোকে ইমান সময় ধৰি ভিডিঅ'টো চালে, তো সকলোকে ধন্যবাদ জনালোঁ। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন তোৰ কেনেকুৱা হ'ল আজি আমাৰ চিকেন তন্দুৰী। তো আজিলৈ